Hi friends, কি খবৰ আপোনালোকৰ ভালে আছে নিশ্চয় আৰু যেহেতু পেণ্ডেমিক সময় চলি আছে আৰু সকলোৱে নিজৰ নিজৰ ঘৰত আছে সেয়ে ময়ো বৰ্তমান ঘৰতে আছো কতো ওলাই যোৱা নাই আজি দিনৰ লাঞ্চত কি বনাম সো ভাবি পোৱা নাই আৰু চিকেন আনি থোৱা আছিল সো কি কৰা যায় মোৰ এটা আইডিয়া হৈছে মানে মই এটা ডিশ ভাবিছো আপোনালোকে কি কয় নিশ্চয় জনাব কেনেকুৱা ভাবে মই আজি বনাম বুলি ভাবিছো যেহেতু কালিৰে চিকেন আনি থোৱা আছিল ফ্ৰিজত থৈ দিছো আৰু এই চিকেনটোৰ লগত মই একদম সিম্পল ডিশ বনাম এটা চিকেনৰ লগত খিচিৰি বনাম আপোনালোকে নিশ্চয় আগতে খাই পাইছে চাওচোন আজি মই ট্ৰাই কৰি চাম আৰু মই আগতে তেনেকৈ খিচিৰি বনোৱা নাই সো আজি ট্ৰাই কৰি চাওঁ কি হয় লগতে খিচিৰি মই খুব ভাল পাওঁ খুব মানে সোনকালে হোৱা ডিশ মানে গোটেইখিনি বস্তু দালি চব্জি চাউল একেলগে দি পেলাই খিচিৰি যিহেতু বনায় সো গোটেইখিনি বস্তু এটা ডিশতেই থাকে আৰু তাতে মই চিকেনো এড কৰিম আশা কৰোঁ ডিশটো ভাল হ'ব লাগে চাওচোন কি হয় এয়া ৰাণী বৰ্তমান মূলত বহি আছে খেলি আছে চুমা খাইছে আৰু মই য'তেই যাওঁ সি মোৰ পিছে পিছে ঘূৰি ফুৰিব সদায় হাই ৰাণী হাই কৈ দিয়া আহকচোন কেনেকৈ কি বনাওঁ ময়ো যিহেতু ফাৰ্ষ্ট টাইম বনাম আজি খিচিৰি সো যোগাৰ পাতি কৰি লওঁ প্ৰথমতে কি লাগে তাৰপিছত আপোনালোকৰ মাজলৈ আহি আছোঁ হেল্ল' ফ্ৰেণ্ডছ মই মোৰ পাকঘৰত ৰেডি খিচিৰি বনাবৰ কাৰণে চিকেন ৰেডি আহক আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ ৰেচিপি বনোৱা সো প্ৰথমতে মই এয়া খিচিৰিৰ কাৰণে মেইন ইনগ্ৰেডিয়েণ্টছ হৈছে চাউল আৰু দালি সো মই এয়া চাওক চাউল আৰু দালি লৈ লৈছোঁ চাউলৰ পৰিমাণটো অলপমান কমাই দিছোঁ আৰু দালিৰ পৰিমাণটো অলপমান বঢ়াই দিছোঁ আৰু যিহেতু দালি বেছি হাই হয় আৰু সেয়েহে মই চাউলৰ পৰিমাণটো কমাই দিছোঁ ইয়াত মই দিছোঁ মচুৰ দালি আৰু মুগ দালি দুটা মিক্স কৰি দিছোঁ আৰু চাউলটো অলপ দিছোঁ এইখিনি হ'ল চাউলৰ খিচিৰি মানে ইনগ্ৰেডিয়েণ্টছখিনি আৰু এইটোত লৈ লৈছোঁ মই আদা নহৰু জলকীয়া পিঁয়াজটো কাটি লৈছোঁ মই আৰু এটা বিলাহী তাৰপিছত এতিয়া মই বিলাহীটো অলপ সৰু সৰুকৈ কাটি ল'ম কটাৰীটো ক'ত থ'লোঁ আপোনালোকে যদি এনেকৈ কেতিয়াবা বনাই পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত মোক জনাবচোন আৰু বনাই পেলাই কেনেকুৱা লাগে খাই পেলাই মোক নিশ্চয় জনাব তাৰপিছত এতিয়া এই চাউলখিনি মই প্ৰথমতে ধুই ল'ম হা এতিয়া আজি আমাৰ খিচিৰিৰ হিৰো এইটো চিকেন এইখিনি চিকেন মই যোৱাকালি আনি থৈছিলোঁ ফ্ৰিজত আছিলে তো অলপমান ধুই লৈছোঁ আৰু বেছি নিদিওঁ অলপ চিকেনেই দিম কুকাৰটো বহাই দিওঁ সেই চবতে মই এই আদা নহৰুখিনি ইয়াতে খুন্দনাত পিচি ল'ম ইয়াতে পিচি লৈছোঁ অলপমান ধুনীয়াকৈ খুন্দা হৈ গ'ল এতিয়া মই প্ৰথমতে কুকাৰত দিম ইঞ্জিন তেল এইটো একচুৱেলি ইঞ্জিন তেলৰ বটল নহয় এইটো বেলেগ তেলৰ বটল হয় ইয়াতে ইঞ্জিন তেলটো মই ইয়াতে ভৰাই ৰাখিছোঁ আৰু ইঞ্জিন তেলটো কি হয় মানে খুব ভাল মই যিহেতু ইঞ্জিন তেল আৰু পতঞ্জলি ৰাইচ ব্ৰেন তেলে ইউজ কৰোঁ
সো আজি মই ইঞ্জিন তেলটো ব্যৱহাৰ কৰিছোঁ ইঞ্জিন তেলটো মানে খুব মানে কাঢ়া হয় গোন্ধটো সো ইয়াতে দিয়াৰ লগে লগে মানে নাকত এই গোন্ধটো পায় সো তেল মই জোখৰ হিচাপত দিছোঁ সো তেলখিনি অলপ গৰম হোৱাৰ পাছত ইয়াতে আমি তাতে মই অলপমান পিছত জিৰা দি দিম জিৰা দি দিম গোটা জিৰা দি দিছোঁ অলপ শুকান জলকীয়া দি দিছোঁ অলপমান ফালি দিছোঁ হাতেৰে এনেকৈ দি দিলোঁ এতিয়া পিঁয়াজখিনি দি দিম এইটো কোৱা নাছিলোঁ এইটো হ'ল নৰসিংহ পাত মই প্ৰায় বস্তু বা এনেকৈ খাদ্য বনালেই এই নৰসিংহ পাতটো এতিয়া মই নৰসিংহ পাতখিনি দি দিছোঁ তাৰপিছত কেঁচা জলকীয়া দুটা দি দিছোঁ কেঁচা জলকীয়া ভাঙি পেলাই তাৰপিছত এতিয়া বিলাহীখিনি দি দিম বাপৰে নাকত ধৰি গৈছে অলপমান লৰাব লাগিব বিলাহীখিনি সিজাৰলৈকে ৰুমটো মই অলপমান চাফিচিয়েণ্ট লাগিছে মই পৰ্দাটো দাঙি দিছোঁ বৰ মাংসখিনি দি দিওঁ এতিয়া এতিয়া হালধি দিব লাগিব এইটো হালধি দেই নৰসিংহ পাতটো এইটো কাৰণে ইউজ কৰিছোঁ মানে খুব ভাল এটা ফ্লেভাৰ আহে খুব মই বহুত ভাল পাওঁ নৰসিংহ পাত প্ৰায়বোৰ আঞ্জাতে মই নৰসিংহ পাত দিওঁ যিহেতু ৰাণী আৰু এটা মোৰ ৰাজহাঁহ এটা আছে সিহঁতে যিহেতু খিচিৰি নাখায় চ' সিহঁতৰ কাৰণে মই ভাত বহাম অলপ পিছত ইতিমধ্যে মাংস এতিয়া মই আদা নহৰুখিনি দি দিম চ' তেনেকৈ আজি খিচিৰি বনাইছোঁ আশা কৰোঁ ভালকৈ সোৱাদ লগা হ'ব আৰু প্ৰথম বনাইছোঁ যিহেতু মানে সেই আইডিয়া পোৱা নাই ইমান তথাপিও চাওঁ কি হয় সাজ খাইছে এতিয়া মই নিমখ দিম এতিয়া এই চাউলখিনি মানে যিটো আছিলে দালি চাউল মিক্স সেইখিনি মই ইয়াতে দি দিম চাউল আৰু এইখিনি দালিখিনি ভাজিব লাগে নেকি বাৰু গম পোৱা নাই দেই মানে পানী দি দিওঁ চাগে ন এতিয়া হ'ব আৰু যি হয় পানীখিনি দি দিওঁ পানী এতিয়া ঢাকনটো মই এটা লক কৰি দিম তাৰপিছত বাকী আৰু এৰি দিছোঁ আৰু ভগৱানৰ ওপৰত কেনেকৈ কি খিচাৰি হয় চ' এতিয়া মই এইটো বন্ধ কৰিলোঁ বাছ এতিয়া খুব বেছি 3 চিটিমান লাগিব চাগে হুইচেল তো এই হুইচেলটো মাৰক আপোনালোকে অলপমান অপেক্ষা কৰক আহি আছোঁ মই গোটেইখিনি আৰু ৰাণী আৰু মোৰ হাঁহজনী চুনচুনি নাম দেই তাই চ' হাঁহজনীৰ কাৰণে এটা ভাত বহাই দিছোঁ চ' এইখিনিও মোটামুটি হ'ব অলপ পিছত চ' আহক অলপ পিছত লগ পাই আছোঁ A few minutes later.
আহি গ'ল খিচিৰি এয়া মোৰ খিচিৰি ৰেডি খুব ধুনীয়া হৈছে আৰু মানে চিকেনখিনিও সিজিছে চাগে দেই তো খুব ধুনীয়া হৈছে খিচিৰিটো দেখিবলৈ কিন্তু খাবলৈ কেনেকুৱা হৈছে মই অলপমান ট্ৰাই কৰি চাম একদম ধুনীয়া জ্বলা হৈছে নিমখ ধুনীয়া পানীৰ কনজিষ্টেণ্ট মানে পানীৰ পৰিমাণখিনি খুব ধুনীয়া হৈছে খুব টেষ্টি হৈছে প্ৰথম বনোৱাৰ হিচাপত খুব ধুনীয়াকৈ বনাইছোঁ খুব সুন্দৰ হৈছে মাংসখিনি খাই চাওঁ বঢ়িয়া হৈছে চ' এইখিনি মই খাই ফিনিছ কৰি লওঁ চ' পুনৰ লগ পাম আৰু এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে খুব সুন্দৰ ডিছ খুব সোনকালে হোৱা গোটেইখিনি বস্তু একেলগে দি পেলাই মই বনাইছোঁ খিচিৰিখিনি চ' আপোনালোকে যদি এলাহ কৰিছে কেতিয়াবা ভাত আঞ্জা বনাবৰ কাৰণে এইটো একেলগে বনাই ল'ব এইখিনি খুব সোনকালে হ'ব আৰু মই মানে ঠগিলি আছোঁ মানে ৰখিব পৰা নাই খাই লৈ ভোক লাগিছে অত্যন্ত ভোক লাগিছে আপোনালোকে একদম চাই থাকিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব আৰু বেল আইকনটো আছে যে সেইটো ক্লিক কৰিব ঠিক আছে এতিয়া মই খাই লওঁ বাই বাই